গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল। এই ভিডিঅ'টোৰ যোগেদি যিসকল ছাত্ৰ ছাত্ৰীয়ে 2023 HSLC এক্সাম অৰ্থাৎ মেট্ৰিক পৰীক্ষা দিব তেওঁলোকৰ বাবে এই ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ। এই ভিডিঅ'টোত তোমালোকলৈ ছ'চিয়েল ছায়েন্সৰ প্ৰি ফাইনেলৰ এক্সাম 2023 কুৱেশ্যন পেপাৰটো আগবঢ়াম। যদি ভিডিঅ'টো ভাল লাগে তেন্তে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তেন্তে বলক আমি ভিডিঅ'টা আৰম্ভ কৰোঁ। প্ৰথম কুৱেশ্যনটো হৈছে কুৱেশ্যন নং 1ত দিছে কাৰ কাৰ্যকালত বংগ বিভাজন আঁচনিসমূহ কাৰ্যকৰী কৰা হৈছিল। ইয়াত দিছে এ দিছে লৰ্ড ডেলহাউচি, বি দিছে লৰ্ড কাৰ্জন, চি দিছে লৰ্ড উইলিয়াম বেণ্টিক, ডি দিছে লৰ্ড মাউণ্টবেটেন। শুদ্ধ উত্তৰটো লিখিব লাগে। কুৱেশ্যন নং বি দিছে কোনখন প্ৰদেশক ভাৰতীয় জাতীয়তাবাদৰ কেন্দ্ৰ হিচাপে গণ্য কৰা হৈছিল। এ দিছে মাদ্ৰাজ, বি দিছে বংগ, চি দিছে বোম্বাই, ডি দিছে উৰিষ্যা। যিটো শুদ্ধ সেইটো লিখিব লাগে। কুৱেশ্যন নং 3 দিছে কৰিম কিম্বা মৰিম এই বিখ্যাত শ্লোগানটো কেতিয়া দিছিল। ইয়াত এ দিছে আইন অমান্য আন্দোলন, বি দিছে অসহযোগ আন্দোলন, চি দিছে ভাৰত ত্যাগ আন্দোলন আৰু ডি দিছে খিলাফত আন্দোলন। কুৱেশ্যন নং 4 দিছে চৌৰি চৌৰাৰ ঘটনা কেতিয়া সংঘটিত হৈছিল। এ দিছে 1922, বি দিছে 1920, চি দিছে 1942, ডি দিছে 1990। শুদ্ধ উত্তৰটো লিখিব লাগে। কুৱেশ্যন নং 5 দিছে কোন চনত ইংৰাজে অসমত দাস প্ৰথা বিলুপ্তি ঘটাইছিল। এ দিছে 1860, বি দিছে 1857, চি দিছে 1843, ডি দিছে 1863। এই কুৱেশ্যনটো অতি ইম্পৰ্টেণ্ট কাৰণ এনেকুৱা কুৱেশ্যন অহাৰ সম্ভাৱনা বেছি আছে। কুৱেশ্যন নং 6 দিছে ব্ৰিটিছৰ বিৰুদ্ধে কৰা প্ৰথমটো কৃষক বিদ্ৰোহ হৈছিল। ফুলগুৰিত হাৱা, পথৰুঘাটৰ কৃষক বিদ্ৰোহ, লছিমাৰ কৃষক বিদ্ৰোহ, ডি দিছে ৰঙিয়াৰ কৃষক বিদ্ৰোহ। শুদ্ধ উত্তৰটো লিখিব লাগে। কুৱেশ্যন নং 7 দিছে অসম এছ'চিয়েশ্যনৰ প্ৰথম সভাপতি কোন আছিল। এ দিছে মাণিক চন্দ্ৰ বৰুৱা, বি দিছে প্ৰভাত চন্দ্ৰ বৰুৱা, চি দিছে ঘনশ্যাম বৰুৱা আৰু ডি দিছে জগন্নাথ বৰুৱা। শুদ্ধ উত্তৰটো লিখিব লাগে। কুৱেশ্যন নং 8 দিছে জোনাকী প্ৰথম গৰাকী সম্পাদক আছিল। হেমচন্দ্ৰ বৰুৱা, হেমচন্দ্ৰ গোস্বামী, লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা। ইয়াৰ শুদ্ধ উত্তৰটো লিখিব লাগে। কুৱেশ্যন নং 9 দিছে তলৰ কোনটো অন্ধ্ৰপ্ৰদেশৰ ভাৰতীয় ধ্ৰুপদী নৃত্য। এ দিছে কথাকলি, বি দিছে কুচিপুড়ি, চি দিছে ভাৰত নাট্যম, ডি দিছে ওডিচি। কুৱেশ্যন নং 10 দিছে ভাৰতীয় সভ্যতা আৰু সংস্কৃতিলৈ কুঁহিয়াৰৰ পৰা গুড় তৈয়াৰ কৰা পদ্ধতিটো কাৰ অৱদান আছিল। দিছে অষ্ট্ৰিকসকলৰ, বি নিগ্ৰ, চি দ্ৰাবিড়, ডি দিছে মংগোলীয়। শুদ্ধ উত্তৰটো লিখিব লাগে। কুৱেশ্যন নং 11 দিছে তলত কোনটো অনৱীকৰণযোগ্য সম্পদ। এ দিছে পানী, বি দিছে সূৰ্য ৰশ্মি, চি দিছে অৰণ্য আৰু ডি দিছে প্ৰাকৃতিক গেছ। কুৱেশ্যন নং 12 দিছে IUCN সংস্থাটো কোন আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ অন্তৰ্গত। এ দিছে ইউনেস্কো, বি দিছে UNDP, চি দিছে WWF, ডি দিছে UNEP। কুৱেশ্যন নং 13 দিছে এচিড বৰষুণ সাধাৰণতে সৃষ্টি হয় মেৰু অঞ্চলত, বি দিছে অৰণ্য অঞ্চলত, চি দিছে ঔদ্যোগিক অঞ্চলত, ডি দিছে ঘাঁহনি অঞ্চলত। কুৱেশ্যন নং 14 দিছে তলৰ কোনটো পৰিৱেশৰ স্থায়ী সমস্যা। এ দিছে ভূমি প্ৰদূষণ, বি দিছে ব্ৰহ্মপুত্ৰ বানপানীৰ সমস্যা,
চি দিছে পাহাৰৰ ভূমিস্খলন, ডি দিছে গোলকীয় উত্তাপ বৃদ্ধি। এইকেইটা আছিল MCQ কুৱেশ্যন, অতি ইম্পৰ্টেণ্ট। আৰু ইয়াৰ পিছত ছ'চিয়েল ছায়েন্স, মেথমেটিক্স, জেনেৰেল ছায়েন্সৰ কুৱেশ্যন পেপাৰবোৰ আহি থাকিব। গতিকে ভিডিঅ'বোৰ পাবলৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। থেংক ইউ।